এইবোৰ কথা ভাবি চিন্তা কৰি আছ চা অসমীয়া মাকবিলাক তেনেকুৱাই বিয়াৰ আগত ক'ব গাৰ্লফ্ৰেণ্ডজনী বেয়া বিয়াৰ পিছত ক'ব বোৱাৰীজনী বেয়া কথাবোৰ তেনেকুৱা নহয় মোৰ মায়ে কষ্টুৰীক বহুত মৰম কৰে আৰু তাইৰ দেউতাকৰ কথাটোতো ভাবিবলগীয়া কথা ন আবে আমি ডিডিএল যে চাই ডাঙৰ হোৱা ল'ৰা বে এইবিলাক কোনো প্ৰব্লেমে নহয় আমাৰ কাৰণে চা তই তোৰ প্ৰেমৰ ওপৰত বিশ্বাস ৰাখ কিয় ডিডিএল জেত মনত নাই অমৃশ পুৰীয়ে কি কৈছিল যা সিমৰন যা জিলে अपनी जिंदगी আবে তোৰ অমৃশ পুৰীও এদিন ক'ব বে যা কষ্টুৰী যা যা আবে মইতো ৰাহুল নহয় যে এনেকৈ তেল মাৰি থাকিম চিধা উঠাই লৈ আনিম তাইক আবে চা কোনো মাইনাৰ লগত প্ৰেম কৰা নাই যদিও প্ৰেমৰ ইতিহাস পঢ়ি কিন্তু মই চাফা কৰি দিছোঁ শুন প্ৰেমত নহয় বাপেকবোৰ কোনো সমস্যা নহয় মেইন এই সমস্যাবোৰ হ'লেই এই চাকৰিয়াল টাইপ ল'ৰা জেণ্টেলমেন এই বীৰেন্দ্ৰ টাইপ লাইক চা আচলতে ছোৱালীবিলাকে তোৰ নিচিনা ল'ৰাৰ লগত প্ৰেম কৰি নিজকে হিৰইন ফিল কৰে কিন্তু সিহঁতে বিয়া হয় কাৰ লগত এই বীৰেন টাইপ ল'ৰাবিলাকৰ লগত অৱশেষত হয়নে কষ্টুৰীৰ জীৱনতো তেনেকুৱা কোনো নাহক তাৰেই কামনা কথাটো তেনেকুৱা ন নাজানো নহয় দেউতাই নিশিকালে ইমান আবে দেউতাই নিশিকায় এইবোৰ পৰিস্থিতিয়ে শিকায় পৰিস্থিতি ন বীৰেন চাই লওঁ